নমস্কাৰ সকলো ভালে আছেনে? মই ভালে আছোঁ। পুনৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনালোঁ। আজি মাঘৰ বিহু। যোৱাকালি উৰুকা গ'ল, গতিকে উৰুকা যোৱাৰ পিছত আজি মাঘৰ বিহুৰ দিনা ভেলাঘৰ জুই পোৱা যায় আৰু ভেলাঘৰ জুই পোৱা আহি দেখিলোঁ বিভিন্নজনে জুই পুৱাই আছে আৰু ইফালে মই আহি গ'লোঁ বৰ্তমান ভেলাঘৰ জুই পোৱাব লাগি। মই বুলিয়ে নহয়, ইয়াতে ভেলাঘৰ জুই পোৱাৰ কাৰণে বহুকেইজন আহিছে আৰু এই ভেলাঘৰৰ জুই তাপত সকলোৰে জীৱনৰ দুখবোৰ নাইকিয়া হওক আৰু ভেলাঘৰৰ জুই পোহৰত সকলোৰে জীৱনলৈ সুখ শান্তি আহক তাৰে কামনা কৰিলোঁ। আৰু ভেলাঘৰ এটা নহয়, মোটামুটি ৩-৪টামান ভেলাঘৰ জুই পালোঁ আৰু ইয়াতে চাচোন আৰু কিমান কেইটা মানুহ আহিছে, সৰুৰ পৰা ডাঙৰলৈকে মানে বহুত কেইজন ভেলাঘৰ জুই। আৰু এইটো মোৰ বৰদেউতাই মানে এটা ভেলাঘৰ বনাইছিল, গতিকে সেইটোও পোৱালোঁ। আৰু চাচোন বাৰু মাক পুতাক জীয়াক মানে বহুত আৰু আহিছে আৰু ইয়াৰ ভাইসকলো মানে জুই পোৱাৰ কাৰণে আহিছে। আকৌ এটা ভেলাঘৰ জুই পোৱালোঁ। চাচোন বাৰু কিমান ধুনীয়াকৈ জুই পুৱাইছোঁ। আৰু এইটো কি নাজানো বাৰু, পৰম্পৰা বোলে অতীতৰ পৰা চলি আহিছে, মানে ভেলাঘৰ জুই পোৱাব লাগে বোলে, গতিকে আমিও পোৱালোঁ। এইটো কি হয় কাৰণে কি সেইটো মানে বহুত ডিটেইলছটো নাজানো, গতিকে যদি কোনোবাই জনাবিচোন কমেণ্টত। চাচোন বাৰু কিমান কেইজন আহিছে ভেলাঘৰ জুই পোৱাব। সকলোৰে জীৱনলৈ সুখ আহক এই ভেলাঘৰ জুই পোহৰত তাৰে কামনা কৰিছোঁ পুনৰবাৰ। মানে আহিলোঁ আৰু এইটো বোলে পৰম্পৰা, গৰুক বোলে এনেদৰে তেল পানী দিব লাগে। কৃষ্ণ, এইটো মানে এটা পৰম্পৰা। আয়ে গাখীৰ দিবি দে, আই কোনো যায় থাকো এই থুম্ফুলা গুন্দুৰু গুন্দুৰৰ কাপোৰ পিন্ধি আছে তাৰপিছত মই মানে নাৰিকল এটা কাটি দিলা, গতিকে নাৰিকলটো মই একদম পূৰা কাটি কুটি বাকলাই গোটেইখিনি মানে কৰিব লগা হৈছে। বৰ ধুনীয়া চাফা কৰিও আছোঁ। আৰু তাৰপিছত নাৰিকলটো ফালি দিলোঁ, ফালি দিয়াৰ পিছত বৰ ধুনীয়া পানীখিনি পৰিল। তাৰপিছত চাচোন কি ধুনীয়া একদম থকথকীয়া বগা, মানে ভালে লাগছে নাৰিকলটো এনেকৈ দেখা পায় বাৰু কাৰণ বিহুৰ দিনা। তাৰপিছত মায়েও মানে এনেকৈ এইফালে সহায় যোগাৰ কৰি আছে। তাৰপিছত ময়ো মানে নাৰিকলটো বাকলালোঁ, বাকলাই পেলাই মানে কুটবা লাগে আৰম্ভ কৰিলোঁ আৰু ধুনীয়াকৈ চাফা কৰিলোঁ। চাফা কৰি আৰু তাৰপিছত চাফা কৰি বৰ ধুনীয়া খুচকৈ কুটিলোঁ আৰু কুটাৰ পিছত মায়ে আকৌ ক'লা কুঁহিয়াৰডালো কাটত, গতিকে কুঁহিয়াৰডালো কাটি আছোঁ। তাৰপিছত মায়েও এইফালে তিয়হ বাকলি আছে আৰু এইফালে শৰাই নৈবেদ্য গোটেইখিনি যোগাৰ কৰি আছে। তাৰপিছত মানে এটা আমাৰ অতীতৰ পৰম্পৰা মানে কি, বয়সস্থক মানে সৰুবিলাকে সেৱা কৰে, মানে এইটো মোৰ বৌৰে, এইটো বৰীয়াক, গতিকে নিজৰ বৰীয়াক নাই যিহেতু, গতিকে বৰদেউতাৰ ল'ৰাৰ বৰী, গতিকে এনেকৈ সেৱা শুশ্ৰূষা কৰিলা। তাৰপিছত এয়া নাতিনী, গতিকে এইটো বৌৰ ছোৱালী, ডাঙৰটো ছোৱালী। তাৰপিছত এইটো সৰুটো, এইটো টিকলি, এই আমাৰ সৰুটো, আৰু এইটো মানে ভতিজা হয় মোৰ, মানে এইটো নাতিনী, গতিকে এনেকৈ সেৱা কৰিলা। তাৰপিছত ময়ো মানে মাৰ পৰা এটা সেৱা ল'লোঁ। মায়ে এটা আশীৰ্বাদ দিলা, বোলে বৰি এটা পাবি দে কৃষ্ণ, মই এটা সেৱা ল'লোঁ। তাৰপিছত মানে এটা বোলে নিয়ম আছে, কিবা হেৰি এই বেতৰ মানে কিবা আগ খাব লাগে বোলে, মানে কি বেতৰ তিতা খাব লাগে, গতিকে মায়ে বদিনা বেতৰ তিতাখিনি বোলে চাফা কৰিলা। চাফা কৰাৰ পিছত মানে কিবা তেল নিমখ কিবা সানি দিব, গতিকে সানি দি পেলাই মানে তিতাখিনি খাব লাগিব। এইটো কি নিয়ম নাজানো বাৰু। তাৰপিছত ময়ো অলপমান মানে নিমখ তেল সানি পেলাই খালোঁ। খাই বোলে বেয়া লগা নাই বাৰু, কিন্তু অলপমান মানে তিতা দিয়া লাগছে, এয়া তিতা দিয়া লাগছে। মই নাজানো বাৰু, যদি কোনোবা জানে কমেণ্ট বক্সত জনাবচোন। আৰু তাৰপিছত আহি পালোঁ বৰদেউতাৰ ঘৰ, মানে বৰদেউতা বৰমাৰ ঘৰত, আৰু বৰমাৰ পৰা এটা সেৱা ল'লোঁ, বৰমাৰ পৰাও ল'লোঁ, তাৰপিছত বৰদেউতাৰ পৰাও ল'লোঁ, আৰু ওচৰতে খুৰী আছিল, খুৰীৰ পৰা এটা সেৱা ল'লোঁ। ভাত খাম আৰু অন্ততঃ বিহুৰ দিনা মানে কি এনেদৰে মানে সকলোৱে মিলা প্ৰীতি, অন্য দিনৰ মিলা প্ৰীতি হ'ব নোৱাৰে আৰু লগ হ'ব নোৱাৰে, গতিকে বিহুৰ দিনা মিলা প্ৰীতি এনেদৰে মাহ প্ৰসাদ আৰু কিবা কিবি মানে খাম আৰু এইটো আমাৰ বৰমা বিহুৰ দিনা। তাৰপিছত আৰম্ভ হ'ল মানে আমাৰ ফটো উঠা পৰ্ব, গতিকে বন্ধু, মা, ভতিজা, ভণ্টি এনেদৰে ফটো উঠিলোঁ। তাৰপিছত আৰম্ভ কৰিলোঁ মাজত, গতিকে এনেদৰে ভোগালীৰ নিশাটো আমি উপভোগ কৰিলোঁ।
আমেজটো লোৱা হৈছে ভোগালীৰ আমেজ লোৱা হৈছে আৰু এতিয়া আমাৰ এই কপিলত্ব নামঘৰ প্ৰাংগণত আমি এনেদৰে সকলোৱে আমি একত্ৰিত হৈ ভোগালী নিশাটো উপভোগ কৰিলোঁ সকলোকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলো সুখী হোৱা সুখত থকা পুনৰ অন্য এটা ভিডিঅ' লগ কৰে আজিলৈ বাই বাই